কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মিউজিক ফেষ্টিভেলৰ প্ৰস্তুতি এইবিলাক দেখাইছোঁ। প্ৰস্তুতি কেনেকুৱা চলি আছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মিউজিক ফেষ্টিভেলৰ। কালি জুবিন গাৰ্গ আহিব ফেষ্টিভেললৈ। এইবিলাক গাহৰিৰ পৰা দেখাইছোঁ আপোনালোকক। এইবিলাক গাহৰিৰ পৰা দেখাইছোঁ। টংলা এয়া দেখাইছোঁ। কলাগুৰু মিউজিক ফেষ্টিভেলৰ আপোনালোকক প্ৰস্তুতি দেখাইছোঁ। কালি শোভাযাত্ৰালৈ অসমৰ মাননীয় জুবিন গাৰ্গ আহিব। এখন মঞ্চখন দেখাইছোঁ আপোনালোকক সম্পূৰ্ণ দৃশ্য দেখুৱাই আছোঁ। কলাগুৰু মিউজিক ফেষ্টিভেলৰ প্ৰস্তুতি প্ৰচেছন কৰিবলৈ কালি অসমৰ মাননীয় জুবিন গাৰ্গ আহিব ৰাতিপুৱা 10 বজাত। প্ৰস্তুতি চলি আছে, ইয়াত কাম কৰি আছে নিবনুৱাই। কলাগুৰু বিষ্ণুপ্ৰসাদৰ মিউজিক ফেষ্টিভেল এই ফটো দেখাইছোঁ আপোনালোকক। অকণমান চব দেখাইছোঁ আপোনালোকক, দেখাই আছোঁ। মঞ্চখন দেখাইছোঁ আপোনালোকক। এতিয়া আপোনালোকক গেষ্ট হাউচৰ ওচৰলৈ নিবলৈ ওলাইছোঁ। বিষ্ণুপ্ৰসাদ ৰাভাৰ ফটো গেষ্ট হাউচটো দেখাইছোঁ আপোনালোকক ওচৰৰ পৰা। এই ওচৰলৈ আহিছোঁ আমি গেষ্ট হাউচৰ ওচৰলৈ। গেষ্ট হাউচৰ হাবিগাঁৱৰ পৰা দিছে, হাবিগাঁৱে দিছে এইবাৰ গেষ্ট হাউচ। চ' অলপ দেখাই দিছোঁ আপোনালোকক। এইবিলাক দেখাইছোঁ। এনেকুৱা গীটাৰখন, এইবিলাক বাঁহৰ কেনেকুৱা বনাইছে দেখাইছোঁ। এইবিলাক কাম কৰি আছে। এইবিলাক ইয়াতে ফ্লেগ পৰোৱা হ'ব অহাকালি। অসমীয়াৰ স্বাভিমান গামোচা টেমাই আহিছে। দেখাইছোঁ কিছুমান দেখাইছোঁ আপোনালোকক। এইবিলাক দেখাইছোঁ আপোনালোকক। গছবিলাক কেনেকৈ ৰুইছে, জিৰণি কোঠা, এইবিলাক ফ্লাইঅভাৰ বনাইছে। ইয়াত অভাৰ ব্ৰিজ, বা দেখাইছোঁ আপোনালোকক। কলাগুৰু মিউজিক ফেষ্টিভেল টংলা। গেটখন অকণমান দেখাইছোঁ আপোনালোকক। ইয়াত কলাগুৰু মিউজিক ফেষ্টিভেলৰ গেটখন দেখাইছোঁ। প্ৰস্তুতি কেনেকৈ চলি আছে। ইয়াত ফুল বনাইছে, ফুল কৃপা, অসমৰ স্বাভিমান গামোচা এতিয়ালৈ মুকলি কৰি দিয়া হোৱা নাই গেটখন। অসমৰ স্বাভিমান গামোচা আপোনালোকক দেখাইছোঁ। এইবিলাক ফটো দেখাইছোঁ। চাংঘৰটো আপোনালোকক দেখাইছোঁ। সোমোৱা হ'ব। গেটটো কাৰ্যকৰীভাৱে মুকলি কৰা হোৱা নাই বৰ্তমানলৈকে। ব্লগ পৰিমাণতে সামৰিছোঁ আজিলৈ। অহাকালি আকৌ নতুন ব্লগ বনাবলৈ চেষ্টা কৰিম। ধন্যবাদ।